মঞ্চত আহি উপস্থিত হৈছেহি আজিৰ আমন্ত্ৰিত মুখ্য অতিথি তথা অসম চৰকাৰৰ জলসম্পদ তথ্য জনসংযোগ আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া, মাননীয় বিধায়ক শ্ৰীযুত উপক্ৰম ডাঙৰীয়া, বহমপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া, বহমপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া আৰু ৰহা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়া। এই ঘোষণাৰ পাছতেই প্ৰায় ৭০ গৰাকী 5, 4, 3, 2, 1 সেয়া আছিল অসম আৰু অসমীয়া বিশ্বৰ মঞ্চত প্ৰতিষ্ঠা কৰাৰ মহাক্ষণ। আবেগে আন্দোলিত কৰা অসমীয়াৰ হৃদস্পন্দন ক্ষেত্ৰ কৰি এই ঘোষণাৰ লগে লগে গিনিজ বুকৰ বুকুত খোদিত হ'ল বিহুৰ বিশ্ব অভিলেখ। 11,304 গৰাকী PNB কোন আছে? পাঞ্জাব নেশ্যনেল বেংক। তেওঁলোকে এতিয়া পাই যাব, চেক কৰা। কষ্ট কৰা অসমীয়া ল'ৰা ছোৱালী আমি অন্তৰৰ নিবিড় কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।